নমস্কাৰ বন্ধু বান্ধৱীসকল অমৰ ব্লগছলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোক সকলোকে অনুৰোধ জনাইছোঁ মোৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা ঘণ্টাটো বজাই দিব, যেন মোৰ প্ৰতিটো গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকে প্ৰথমতে চাব পাৰে। আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। যিহেতু মই ব্লগৰ লগে লগে ফাৰ্মিঙৰো কিছুমান ভিডিঅ' আপোনালোকক দি আছোঁ, আজি মই আপোনালোকক লোকেল মুৰ্গীৰ কেইটামান পোৱালি দেখুৱাবলৈ আপোনালোক ওলাইছোঁ। ইয়াতে প্ৰায় 40টাৰ ওপৰ পোৱালি আছে। এয়া পোৱালি বেছিদিনীয়া পোৱালি নহয়, 10 দিনৰ ভিতৰৰ পোৱালি। এয়া চাওক, পোৱালিখিনিয়ে খেলি আছে এতিয়া। আৰু ইহঁতক এতিয়া দানা খুওৱা হৈছে, প্ৰি ষ্টাৰ্টাৰটো খুওৱা হৈছে। আৰু 1 মাহৰ ভিতৰত ওজন হ'ব প্ৰায় আধা কেজিৰ ওপৰ হ'ব ওজন। আৰু যদি আপোনালোকে বিশেষ কিবা জানিবলগীয়া আছে তেতিয়াহ'লে মোৰ সৈতে আপোনালোকে যোগাযোগ কৰিব পাৰে। আৰু মই আপোনালোকক আগতো জনাইছোঁ যে গাহৰি, হাঁহ বা লোকেল মুৰ্গী আদিৰ বিষয়ে আপোনালোকে যদি জানিবলগীয়া থাকে তেতিয়াহ'লে মোৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰে। মই আপোনালোকক যি ধৰণে পাৰিম সহায় কৰিম। আৰু মই আজি অলপ দিনৰ আগত মাছৰ দানা বা অন্যান্য দানাৰ ওপৰতো এটা ভিডিঅ' বনাইছিলোঁ। সেই ভিডিঅ'টো মই ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম, আপোনালোকে চাব। আৰু হাঁহ পোৱালি হওক বা অন্যান্য যি পোৱালিয়ে আপোনালোকক যদি লাগে তেতিয়াহ'লে আপোনালোকে মোক যোগাযোগ কৰিব পাৰে। মই ডেছক্ৰিপশ্যনত মোৰ মেইল আইডিটো দি দিম, আপোনালোকে মোক মেইল কৰিব পাৰে বা মই ফোন নম্বৰ দিম, আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰে। আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে মোক কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো লাইক কৰিব। আৰু যদি কিবা জানিবলগীয়া আছে আপোনালোকৰ তেতিয়াহ'লে মোৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰে। আৰু ইমানতে আজিৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোক যদি ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা ঘণ্টাটো বজাই দিব। আৰু এনেকুৱা ধৰণৰ যদি আপোনালোকে ভিডিঅ' চাব বিচাৰে তেতিয়াহ'লে আপোনালোকে মোক কমেণ্ট কৰি নিশ্চয় জনাব। আৰু নেক্সট ভিডিঅ' কেনেকুৱা ধৰণৰ বনাব লাগে আপোনালোকে মোক সেই কথাটো কমেণ্ট বক্সলৈ জনাব। ধন্যবাদ। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ।